हेलो फ्रेंड्स কি খবৰ फ्रेंड्स আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মই আপোনালোকক জনাব পৰা নাই আসলতে পৰখি মই ঘৰলৈ আহিলো আমি সকলোৱে আমাৰ ঘৰত এখন কাজ আছে ভতিজা লৰা এটাৰ অন্নপ্ৰসন্ন উপলক্ষে সো সেই কাৰণে আজি আমি মেইন ঘৰলৈ যাব ওলাইছো আৰু এই ঘৰখন আমাৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ দূৰত আছে আমাৰ মেইন ঘৰখন দেউতাৰ গুটে ভাই ককাই সকলোবোৰ তাতেই থাকে সো এতিয়া আমি তালৈকে যাব ওলাইছো সো তাৰ আগত ভাবিলো যে আপোনালোকৰ হৈতে মোৰ আজিৰ এই ব্লগটো ষ্টাৰ্ট কৰো সো ফ্ৰেন্ডছ ওয়েলকাম বেক টু মাই চেনেল বিনিছ লাইফষ্টাইল সো মই আপোনালোকক দেখাই দিছো আমি কোন কোন গৈ আছো এয়া হাজবেণ্ড আছে গাড়ী চলাই আছে তেখেতে আৰু পিছফালে আছে মোৰ মা হাহু মা ইপিনে আছে দেউতা আৰু এইপিনে আছে মোৰ দেউতা আৰু আমাৰ নিবিৰ পুৰা উৎপাত কৰি গৈ আছে সো ফ্ৰেন্ডছ চাই থাকিব আজিৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকৰ ভালেই লাগিব সো মোৰ হৈতে আপোনালোকেও কন্টিনিউ কৰিব মই যিমানখিনি পাৰোঁ সকলোবোৰ আপোনালোকৰ হৈতে শ্বেয়াৰ কৰিম কথাৰ শেষত আপোনালোকক ক'বলৈ ৰৈ গ'ল আমি গৈ আছোঁ দৰং ডিষ্ট্ৰিক্টৰ হাজৰিকাপাৰালৈ আৰু এয়া হ'ল অন্নপ্ৰসন্নৰ কিছু নীতি নিয়ম তথা পৰম্পৰা আৰু এই টিকলু বাবুটো হ'ল মোৰ দেউতাৰ ককাইদেউৰ মানে মোৰ বৰ দেউতাৰ নাতি ল'ৰা আৰু আজি বাবুৰ অন্নপ্ৰসন্ন উপলক্ষে আমি ইয়াত আহিছোঁ আৰু বেটাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ লগতে প্ৰথমবাৰৰ বাবে অন্নগ্ৰহণ কৰিছে সো ভালেই লাগিলে অন্নপ্ৰসন্নৰ কাৰ্যসূচী শেষ হ'ল যেতিয়া আমি এতিয়া ঘৰলৈ উভতিলোঁ সো ফ্ৰেন্ডছ ভাবিলোঁ তাৰ আগত হাজৰিকাপাৰাৰ 3খন ঐতিহ্যমণ্ডিত দামোদৰীয়া সত্ৰ আছে আৰু সেই কেইখনকে মই আপোনালোকক অকণমান দেখুৱাই লৈ যাওঁ আমি প্ৰথমতে গৈ আছোঁ দেৱানন্দ সত্ৰলৈ আৰু এই দেৱানন্দ সত্ৰৰ প্ৰতিষ্ঠাপক আছিলে ৰমানন্দ ব্ৰহ্মচাৰী দেৱ আৰু অকণমান দূৰ গৈয়ে আমি মূল সত্ৰখন পাম আৰু এয়াই হ'ল এই সত্ৰখনৰ নামঘৰ আৰু ইয়াতে কাতি বিহুৰ দিনাখন মথনি উৎসৱ পালন কৰা হয় দিনৰ ভাগত গোপিনীসকলে দধি মন্থন কৰে আৰু ৰাতিৰ ভাগত সাগৰ মন্থন কৰে তো চাব লগা খুব ধুনীয়া এটা পৰিৱেশ আৰু যিহেতু এতিয়া কোনো ধৰণৰ উৎসৱ চলি থকা নাই মই আপোনালোকক বহুত ভালদৰে দেখাব পৰা নাই কিন্তু যেতিয়া ইয়াত উৎসৱ হ'ব মই গোটেইখিনি কাৰ্যসূচী আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এয়াই হ'ল হাজৰিকাপাৰাৰ প্ৰাণকেন্দ্ৰ ৰৈনাপিক পুখুৰীৰ পাৰ আৰু এই পুখুৰীটোৰ পাৰতে কলাপানী হাজৰিকা নামৰ এগৰাকী বিশেষ ব্যক্তিক মানশূন্যই কোমোৰা সদৃশ বস্তুৰে বুকুত আঘাত কৰি মাৰি পেলাইছিল আৰু তেতিয়াৰ পৰাই এই গাঁওখনৰ নাম হাজৰিকাপাৰা হ'ল আৰু এতিয়া আমি গৈ আছোঁ আন এখন সত্ৰ বিশ্ব সত্ৰ বুঢ়ীগোসানী মন্দিৰলৈ এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল বিশ্বৰূপ ভট্টাচাৰ্যদেৱে আৰু এইটো হ'ল এই সত্ৰৰ নৱনিৰ্মিত মন্দিৰ আৰু লগতে লাগি আছে পুৰণি মন্দিৰ আৰু পুখুৰীটো খুব ধুনীয়া এটা পৰিৱেশ আৰু ইয়াৰ কিছু দূৰত আন এখন সত্ৰ ভাগৱতী সত্ৰ আৰু সেই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে নৰোত্তম গোসাঁইয়ে আৰু এইখনেই হ'ল ঐতিহাসিক আহোম কটা পথাৰ এই পথাৰখনতে কোচ সৈন্য আৰু আহোম সৈন্যৰ মাজত হোৱা যুদ্ধত আহোম সৈন্যক কাটি মাৰি পৰাস্ত কৰিছিল বাবে এই পথাৰখনৰ নাম আহোম কটা পথাৰ বুলি জনা যায় আৰু এই পথাৰখনৰ নাতিদুৰৈত কাপুৰপুৰী নামে প্ৰসিদ্ধ শিৱ পাৰ্বতীৰ থান এখন আছে আমি যাম বুলি ভাবিছিলোঁ আপোনালোকক অকণমান দেখুৱাও সেই থানখন কিন্তু ৰাস্তা বহুতখিনিয়ে বেয়া যিহেতু বাৰিষা বতৰ সেইবাবে আমি যাব নোৱাৰিলোঁ পিছলৈ যদি মই এই ঠাইখিনিত আহোঁ আকৌ মই আপোনালোকক নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম আৰু এতিয়া আমি গৈ আছোঁ হালমাচুথা মন্দিৰলৈ তেন্তে বলকচোন ফ্ৰেণ্ড আমি এতিয়া হালমাচুথা মন্দিৰ দৰ্শন কৰোঁ
আৰু এইটোৱে হ'ল দৰং ডিষ্ট্ৰিক্টৰ ঐতিহাসিক মন্দিৰ আৰু এই মন্দিৰটোৰ নাম হ'ল শালমাচুথা মন্দিৰ। চ' মই পাইছোঁ এই মন্দিৰটো আজি মোৰ বিয়া হোৱা দিন ধৰি 3-4 বছৰ হ'ল, তেতিয়াৰ পৰা মই এই ঠাইখিনিত আহি আছোঁ, যিহেতু মোৰ শহুৰ দেউতাৰ মেইন ঘৰ ইয়াতেই, কিন্তু মই ইমানখিনি নাজানো এই মন্দিৰটোৰ বিষয়ে। চ' আমাৰ দেউ আছে মন্দিৰটোত, তেখেতৰ পৰাই মন্দিৰটোৰ বিষয়ে অকণমান জানি লওঁ। আপুনি অলপ জনাই দিব মন্দিৰটো। হয়, এইটি হ'ল আমাৰ ঐতিহাসিক শালমাচুথা মন্দিৰ। ইয়াতে আমাৰ বুঢ়া গোসাঁই শিৱ মন্দিৰ আৰু বুঢ়ী গোসাঁনী পাৰ্বতী মন্দিৰ, আৰু ইয়াৰ লগতে ইয়াত আচলতে বিষ্ণু পূজাও এভাগ কৰা হয়। তেনেকৈ আমাৰ চলি থাকে। আৰু সেটি হ'ল আমাৰ ভোগঘৰ, আৰু এই যে ঘৰটো ইয়াতে আমাৰ খোৱা লোৱা হয়। আৰু এই লিংগ এটা স্থাপন কৰা হৈছে, এইটি লিংগ। এনেকৈ বহু দূৰ দূৰণিৰ যাত্ৰী আহে। তাৰপিছত দৈনিকে আমি ইয়াত যাত্ৰীসকলক পোষ্ট কৰিব লাগে, তেওঁলোকে নৱদকাৰণ লৈ আহে, ইয়াৰ এটা আশীষ লৈ যায়। আৰু ইয়াৰ মাহাত্য আচলতে যিবিলাক আহি ইয়াত সেৱা লৈ যায়, তেওঁলোকে যিবিলাক কয় মানে আচৰিত লাগে। তেওঁলোকে যি ভাবি আহিছিল, যি খুজি গৈছিল, সকলোবিলাক বোলে তেওঁলোকে পায়। এইবিলাক তেওঁলোকৰ মুখৰ পৰা আমি জানি আচলতে নিজকে বৰ ধন্য লাগে, বহুত ভাল পাওঁ। ইয়াৰ কি শক্তি, পিতৃ-পিতামহৰ দিনৰ পৰা এনেকৈ আমি চলি আছোঁ, কিন্তু কেনেকুৱা কি শক্তি আছে বুলি ক'লে আমি আৰু বেলেগকৈ ক'ব নাজানো, কিন্তু যাত্ৰীসকলৰ পৰা আমি সেইখিনিয়ে জানো। হয়, ঠিক আছে দেউ, বহুত ভাল লাগিল আপোনাৰ মুখৰ পৰা শুনি। আৰু এনেই কিবা মেইনলি ইয়াত খুব ডাঙৰকৈ কিবা পূজা পাঠ কৰা হয়? ইয়াত হয়, জেঠ মাহত 3 দিন আকৌ বৰ ডাঙৰ পূজা হয়, বহুত ভোটা প্ৰদান কৰা হয়। তাৰপিছত আৰু এই 3 দিনত একেবাৰে শেষৰ দিনত, লাষ্টৰ দিনত আমি এখন কলৰ ভেল সাজি সকলো ব্যাধি নিৰাময়ৰ কাৰণে আমি ভেলখন লৈ গৈ বহু যাত্ৰী লগ হৈ গৈ আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিওঁ। সেইটো এটা আমাৰ পৰম্পৰা। ব্যাধিবিলাক আচলতে নিৰ্মূল কৰিবৰ কাৰণে সেইখিনি আমি কৰা হয়, আৰু অজস্ৰ মানুহ হয়, ভালে লাগে। আৰু খুব ভাল লাগিলে, হয়, খুব ভাল লাগিলে তেখেতৰ মুখৰ পৰা গোটেইখিনি আমি জানিলোঁ এই মন্দিৰটোৰ বিষয়ে। চ' আশা কৰোঁ আপোনালোকেও কেতিয়াবা আহিব এই মন্দিৰটোলৈ। সকলোবোৰ সত্ৰ আৰু মন্দিৰ দৰ্শন হ'ল যেতিয়া, এতিয়া আমি পুনৰ ঘৰলৈ উভতিলোঁ। হে ফ্ৰেণ্ডছ, আমি জাষ্ট সকলোৱে ঘৰ আহি পালোঁ, আৰু এতিয়া ঘড়ীত বেজিছে ৰাতিৰ 8টা। চ' বহুতখিনি দেৰিয়ে হ'ল গোটেই ঘূৰি মেলি আহোঁতে। চ' ফ্ৰেণ্ডছ, বহুত এনজয় কৰিলোঁ আজিৰ দিনটো, বহুত ভাল লাগিলে। আৰু আজিৰ ভিডিঅ'টো মোৰ আপোনালোকলৈ ইমানখিনিয়ে আছিলে। যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল বিনিছ লাইফষ্টাইল। চ' ফ্ৰেণ্ডছ, আজিলৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, লাভ ইউ গাইজ।